5দিনীয়া কাৰ্যসূচীৰে আপোনালোকে আৰম্ভ কৰা জনজাগৰণ যাত্ৰাৰ যে সামৰণি আজি পৰিছে, এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা কথাই সুধিব বিচাৰিছোঁ, এই 5 দিনত আপোনালোকে জনতাৰ মাজলৈ গৈ গাঁৱে গাঁৱে গৈ কি পালে? আমি গাঁৱে গাঁৱে যাই ৰাইজৰ মাজত সোমাই আমি সেইটোৱে পাইছোঁ যে আমাৰ সমাজত কুসংস্কাৰ ডাইনী হত্যা সেইটো আছে। সেইটো সমাজৰ পৰা কেনেকৈ বড় সমাজৰ পৰা আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি সজাগতা কৰাৰ কাৰণে আমি আহ্বান কৰিছোঁ ৰাইজক। ইয়াৰ পিছত পূজাৰ নামৰ মেলাৰ নামত ইয়াত ডাইচ খেলা চলি আছে, থিৰ খেলা চলি আছে, জোৱা খেলা চলি আছে, মেলা 7 দিনীয়া 5 দিনীয়া চলি আছে। সেইটো বন্ধ কৰিব লাগিব আমি কৈছোঁ, কিয়নো ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী যদি মেলাত 1 সপ্তাহ যদি মেলা খায় তেতিয়া স্কুলত কেতিয়া যাব? আৰু মেট্ৰিক পৰীক্ষা আহি আছে, মেট্ৰিক পৰীক্ষা দিব, ৰিজাল্ট আহিব, ৰিজাল্টটো আহিলে গম পাব যে ফেইল হৈছে। তো সেইকাৰণে আমি কৈছোঁ যে মেলাৰ নামত পূজাৰ নামত 7 দিনীয়া 5 দিনীয়া মেলা কৰাটো বন্ধ কৰিব লাগিব। আৰু মেলাৰ নামত থিৰ খেলা, জোৱা খেলা, মৰ ফাং সেইবিলাক বন্ধ হ'ব লাগিব। আমাৰ সমাজত চলি থকা সেইবোৰ কাম নিৰ্মূল কৰিব লাগিব, এইটো আহ্বান কৰি আমি আহিছোঁ। আৰু বৰ্তমান যুগ ছায়েন্সৰ যুগ, যে ইয়াত শিক্ষা নহ'লে, শিক্ষা উন্নতি নহ'লে আমি জাতি হিচাপে কেতিয়াও জীয়াই থাকিব নোৱাৰে। তো সেইকাৰণে আমাৰ মাজত শিক্ষিত ক্ষেত্ৰত জাগৰণ আহিব লাগিব। আমাৰ মাজতো ডক্টৰ ওলাব লাগিব, ইঞ্জিনিয়াৰ ওলাব লাগিব, অফিচাৰ ওলাব লাগিব, গুণগত শিক্ষা অৰ্জন কৰিব লাগিব। সেই কথাটো আমি কৈ আহিছোঁ। আৰু গুণগত শিক্ষা অৰ্জন কৰিব নোৱাৰিলেও এজন মানুহে বৰ্তমান যুগত পুলিচ এজনো হ'ব লাগিব, নাৰ্ছ হ'ব লাগিব, কম্পিউটাৰ মেৰামতি কৰাৰ কামো কৰিব লাগিব। সেইকাৰণে আমি কৈছোঁ যে মেট্ৰিক পাছ হ'বই লাগিব, স্কুলত যাবই লাগিব, কিয় পাছ হ'বই লাগিব। 5 দিনত আপোনালোকে কি পালে? সমাজখন কিমান পিছ পৰি আছে? এতিয়া সমাজখন বহুত পিছ পৰি আছোঁ। বড়ো সমাজ আমি দেখিছোঁ, মই আগত যিটো কৈছোঁ যে মৰ খোৱা সেইটো চলি আছে, ক্ষীৰ খেলা সেইটো চলি আছে, ডাইনী হত্যা সেইটো চলি আছে। সেইটো আমাৰ সমাজৰ পৰা নিৰ্মূল কৰিবই লাগিব। তো তেতিয়াহে আমি ব্যক্তিগত হিচাপে জীয়াই থকাটো আমি চিন্তা কৰা নাই, আমি জাতি হিচাপে জীয়াই থকাটো আমি চিন্তা কৰিছোঁ। তেতিয়াহে এটা জাতি জীয়াই থাকিব, তেতিয়াহে জাতি হিচাপে আমি জীয়াই থাকিব পাৰিব। সেইকাৰণে আমি কৈছোঁ যে মোৰ ল'ৰা যদি কলেজত পঢ়িব লাগে, তো তেতিয়া মোৰ অৰ্থনৈতিক বিকাশ হ'ব লাগিব। মই তেতিয়াহে মোৰ ল'ৰাজন ডক্টৰ বনাবলৈ পাৰিব, ইঞ্জিনিয়াৰ কৰিব পাৰিব। সেইকাৰণে আমি গাঁৱত সোমাই কৈছোঁ যে গুণগত শিক্ষা অৰ্জন কৰিব লাগে। যদি লাগে ল'ৰা ছোৱালীক যদি স্কুলত যাব লাগে, তেতিয়া আমাৰ অৰ্থনৈতিক বিকাশ হ'বই লাগিব। সংস্কাৰৰ প্ৰয়োজন আছে, প্ৰয়োজন আছে, ইয়াত জাগৰণৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে কৈছোঁ যে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মনোযোগ দিয়ক, কামৰ ক্ষেত্ৰত মনোযোগ দিয়ক, কৃষি ক্ষেত্ৰত মনোযোগ দিয়ক। সেই কথাটো আমি কৈ আহিছোঁ। সেইকাৰণে আমাৰ কৃষিত বিকাশ কৰাত আমি সজাগ হ'ব লাগিব, আৰু বেপাৰ কৰাৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব, আমাৰ বিকাশ হ'ব লাগিব, উন্নতি হ'ব লাগিব। তো তেতিয়াহে আমাৰ মাজত জাগৰণ আহিব আৰু জাতি হিচাপে আমি জীয়াই থাকিব পাৰিব। সেই কথাবোৰ আমি কৈছোঁ। বেছিকৈ আমি তিনিটা পইণ্ট লৈ আমি জাগৰণটো কৰিছোঁ। প্ৰথম নম্বৰ হ'ল যে আমাৰ মাজত শিক্ষাৰ জাগৰণ আহিব লাগিব, শৈক্ষিক ক্ষেত্ৰত জাগৰণ আহিব লাগিব, আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমি জাগৰণ আহিব লাগিব, আৰু আমাৰ মাজত সমাজ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আমাৰ মাজত জাগৰণ আহিব লাগিব। সেই কথাবোৰ আমি কৈছোঁ।